শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয় লগতে বিচাৰক মণ্ডলী আৰু সন্মানিত সদন আজি আকস্মিক দিনত মোৰ পালত পৰিল স্বাভাৱিক সংখ্যা মানুহে প্ৰতিদিনৰ গণনা সংক্ৰান্তীয় কাম কাজ কৰিবলৈ যিবোৰ সংখ্যা ব্যৱহাৰ কৰে তাকে স্বাভাৱিক সংখ্যা বোলে এই স্বাভাৱিক সংখ্যাবোৰত যুগ্ম অযুগ্ম যৌগিক মৌলিক আদি সংখ্যাবোৰো অন্তৰ্ভুক্ত হৈ থাকে স্বাভাৱিক সংখ্যাৰ আদি আছে কিন্তু স্বাভাৱিক সংখ্যাৰ অন্ত নাই আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1 কেতিয়াবা শূন্যটোক স্বাভাৱিক সংখ্যাত অন্তৰ্ভুক্ত কৰা হয় যদিও আমি আমাৰ পাঠ্যপুথিত কোৱা মতে শূন্যটো প্ৰকৃততে এটা পূৰ্ণ সংখ্যাহে গণিতত স্বাভাৱিক সংখ্যাৰ দুটা অৰ্থ প্ৰচলিত হৈ আছে ইয়াৰে প্ৰথম গণিতিক সংখ্যা দিছিল গটলফ ফ্ৰেগে আৰু ইয়াৰ পিছৰজন আছিল মাৰ্টিন কুপাৰ স্বাভাৱিক সংখ্যাসমূহৰ বিষয়ে আমাৰ আৰু অধিক জানিবলগীয়া আছে আৰু আমি জনাটো প্ৰয়োজন সেইবাবে আমি ইয়াৰ বিষয়ে আৰু অধিক অধ্যয়ন কৰাটো দৰকাৰ ইয়াকে কৈ মই আজি আকস্মিক বক্তৃতা সামৰণি মাৰিছোঁ ধন্যবাদ সন্মানীয় সদন আজি আকস্মিক বক্তৃতাত মোৰ পালত পৰিল ফুল বিভিন্ন ধৰণৰ দেখিবলৈ পোৱা যায় যেনে বগা নীলা হালধীয়া ইত্যাদি কিছুমান ঔষধি ফুলো আছে আৰু কিছুমান আমি ফুল ভাজি খাওঁ যেনে শেৱালি ফুল ৰজনীগন্ধা ইত্যাদি কিছুমান ফুলৰ গোন্ধ আছে আৰু কিছুমান ফুলৰ গোন্ধ নাথাকে গোন্ধ থকা ফুল যেনে গোলাপ তগৰ নাৰ্জী আদি আৰু গোন্ধ নথকা পদুম জবা ইত্যাদি বিভিন্ন কামত ফুল ব্যৱহাৰ কৰা হয় যেনে বিয়া সবাহত আনুষ্ঠানিকভাৱে পতা বিদ্যালয়ত ইত্যাদি ফুল বিভিন্ন নাম আছে যেনে গোলাপ তগৰ পদুম ভেটফুল ইত্যাদি কিছুমান ফুল নিৰ্দিষ্ট সময়ত ফুলে আৰু আন কিছুমান ফুল গোটেই বছৰটো জুৰি ফুলি থাকে ফুল দেখিবলৈ ধুনীয়া বানপানীৰ ফলত অসমৰ ৰাইজে কিমান কষ্ট ভোগ কৰিবলগীয়া হৈছে সেয়াও আমি ইতিমধ্যে জানো বানপানীৰ প্ৰাকৃতিকভাৱে আৰু কৃত্ৰিমভাৱে এই দুই প্ৰকাৰে হয় প্ৰাকৃতিকভাৱে যি বানপানী হয় সেয়া পৃথিৱীয়ে সহ্য কৰিব পাৰে কিন্তু কৃত্ৰিমভাৱে বানপানীৰ সৃষ্টি হোৱাটো আমাৰ বাবে অতি বিপদৰ কথা কাৰণ যোনবোৰ যি বানপানী কৃত্ৰিমভাৱে সৃষ্টি হয় সেই বানপানীৰ মুখ্য কাৰণ হৈছে নলা নৰ্দমাবোৰ পুতি দিয়া নৈত লেতেৰা জাবৰ জোঁথৰ পেলাই দিয়া আদি আমি এই ডাঙৰ সমস্যাটো ৰোধ কৰিবলৈ সদায় চেষ্টা কৰিব লাগে আৰু যিমান পাৰি বৃক্ষৰোপণ কৰিব লাগে গছ গছনিবোৰ কাটি দিয়াৰ বাবে ভূমিস্খলনৰ সৃষ্টি হৈছে যাৰ বাবে বানপানী আৰু বৃদ্ধি হ'বলৈ সহায় পায় গতিকে আমি আজিৰ পৰাই এই বানপানী ৰোধৰ বাবে চেষ্টা কৰিব লাগে আজি ইয়াকে কৈ মই মোৰ সমূহ বক্তব্য সামৰিছোঁ ধন্যবাদ